আজি অকণমান গাহৰি বনাবলৈ লৈছোঁ। যিহেতু গাহৰি পোলাও একদম চিম্পুলকৈ বনাবলৈ লৈছোঁ আৰু যে আপোনালোকে দেখাওঁ। যিহেতু মই মাংসটো অলপ গৰম পানী ধুই লৈছোঁ, এয়া গৰম পানী ধুই লোৱা আছে মাংসটো। গেছটো জ্বলাই লৈছোঁ, এতিয়া কুকাৰটো বহাই লৈছোঁ। ধুই লোৱা মাংসটো দি দিয়া হৈছে। যিহেতু পোলাও বনাম, অলপ বেলেগ ধৰণে বনাম আজি। মছলাটো ৰেডি কৰি লৈছোঁ। গুটি জালুক, ইলাচি 3টা, শুকান জলকীয়া 3টা, তেজপাত টুকিলা এনেধৰণে ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াক সকলোখিনি এটা দি দিয়া হৈছে। যিহেতু মই অলপ পোলাওটো অলপ বেলেগ ধৰণে বনাব লৈছোঁ, নিজৰ হিচাপত নিমখ দি দিছোঁ। পানী দি এতিয়া কুকাৰ ঢাকনিখন লগাই দিওঁ। এয়া মই ৰেডি কৰিছোঁ পিঁয়াজ, বিলাহী ৰেডি কৰি লওঁ। যিহেতু ভিজাই ৰাখিছোঁ মই অলপমান সোনকালে, এই আদা ৰচুনৰ পেষ্টটো বনাই লৈছোঁ। এয়া মোৰ তেল হৈ গৈছে গৰম। মই পিঁয়াজটো ফ্ৰাই কৰি লওঁ অলপমান। পিঁয়াজটো ব্ৰাউন কালাৰ হৈ গৈছে, পিঁয়াজটো ৰাখি লওঁ চাৰি দিন। আৰু এটা পিঁয়াজ আছে অলপ মোটা মোটাকৈ কাটি ৰাখিছোঁ, সেইটো অলপ হালকা তেলত মিক্স কৰি লওঁ। ডাঙৰ ডাঙৰ কাটি ৰখা হৈছে। তাৰপিছত মই অলপ আধা সিজাই ল'লোঁ। এয়া হৈ গৈছে নমাবলৈ। পিঁয়াজটো কাঢ়ি লৈছোঁ মই। আদা ৰচুনৰ পেষ্টৰ লগত আদা ৰচুন পেষ্ট আছে ইয়াত। ইয়াতে হালধি, ধনিয়া গুড়া, জিৰা গুড়া অকণমান কালাৰ দি পিনে ৰেডি কৰি লৈছোঁ মছলাটো। ধনিয়া পাত আৰু পুদিনা লৈছোঁ, এনেদৰে ৰেডি কৰি লৈছোঁ সকলোখিনি। মাংসটো কাঢ়ি ল'লোঁ এতিয়া এনেদৰে। বেছি নহয়, ½ কিলো আনিছিলোঁ। এতিয়া এইটো বইল পানীটো, মাংসটো বইল কৰা পানীটো আছে। এতিয়া ইয়াত মই অলপ ধনিয়া আৰু পুদিনা দি দিছোঁ। ইয়াতে এই তিয়াই থৈ দিয়া চাউলখিনি ইয়াতে দি দিয়া হৈছে। এই ৰঙা ৰঙাটো অলপমান মই আজি বেলেগ ধৰণৰ লোকেল এটা দিছোঁ। ইয়াতে চাউলখিনি মিক্স কৰি দিয়া হৈছে। আহি দিলোঁ, চিটি এটা মৰাম কুকাৰটোত, বেছি চিটি নমৰাওঁ। মাংসটো অকণ ফ্ৰাই কৰিব লাগে পোলাও কাৰণে। এয়া তেল পকি গ'ল। পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। কিন্তু মছলাটো বনোৱা হৈছে ইয়াতে। গাহৰি পোলাও বনাইছোঁ। তিনিজন বহি লৈছোঁ এনেকৈ। এয়া গাহৰি ব্ৰিল বহিছোঁ আৰু খাবলৈ। এয়া আমাৰ ৰঞ্জিত ৰুমমেট, এয়া এজন লৈছে এনেকৈ বহি পিনে। এয়া মই লৈছোঁ, খাওঁ আৰু মজা লাগিছে। মজা